বিননী গীতৰ ওপৰত অনুষ্ঠিত হোৱা কাছাৰহেৰ কৰ্মশালাৰ সফল সামৰণি। বোকাজানতে ইছলাম ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ ঈদ পালন। পশ্চিম কাৰ্বি আংলঙৰ ভকচন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন কৰিলে কাৰ্যবাহী সদস্য খনসিং ৰংপিয়ে। নমস্কাৰ, মই ৰবিনা বৰুৱে কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা লৈ আহিছোঁ আজি দিনটোৰ প্ৰধান বাতৰিসমূহ। এতিয়া বিতং বাতৰি। ৰাছিঞ্জা আছঙৰ উদ্যোগত কাৰ্বি কাছাৰহেৰ 2 ছেপ্টেম্বৰত হ'ল কৰ্মশালাৰ সফল সামৰণি। কাৰ্বি সাংস্কৃতিক পৰিক্ৰমাৰ সহযোগত আৰু ৰাছিঞ্জা আছঙৰ উদ্যোগত ৰাছিঞ্জা আছঙৰ লৱাৰ ডিলাজিৰ কাৰ্যালয়ত অনুষ্ঠিত হৈ থকা কাছাৰহেৰ কৰ্মশালা আজি সফল সামৰণি পৰে। কাছাৰহে অৰ্থাৎ বিননী গীত কাৰ্বিৰ সামাজিক পৰম্পৰা পালনত অতি গুৰুত্বপূৰ্ণ ভূমিকা আছে। আধুনিকতাৰ ধামখুমীয়াত এই মূল্যৱান গীত অস্তিত্ব হেৰুৱাৰ বাবে ক্ষণগণি ৰৈ থকা অৱস্থাতে পুনৰ জীৱন্ত গতি প্ৰদান কৰে ৰাছিঞ্জা আছঙে। হেৰাই যাব খোজা গীতক কাৰ্বিৰ আধুনিক সমাজত নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয়তা কৰাৰ উদ্দেশ্যে হাতত লোৱা প্ৰয়াসৰ অংশৰূপে কাছাৰহে কৰ্মশালা অনুষ্ঠিত কৰে উদ্যোক্তা ৰাছিঞ্জা আছঙে। সফল সামৰণিৰ উপলক্ষে অনুষ্ঠিত সভাত আছঙৰ সভানেত্ৰী কাছাং বেপীয়ে সভাপতিত্ব কৰে। মুখ্য অতিথি হিচাপে যোগদান কৰা কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপসিং তেৰণকে ধৰি সন্মানীয় অতিথি হিচাপে পৰিষদৰ যুটীয়া সচিব ধনেশ্বৰ ইংটি, KSAৰ সভাপতি চন্দ্ৰ সিং ক্ৰ, লৱাৰ ডিলাজিৰ গাঁওবুঢ়া ৰাজেশ্বৰ তেৰণ প্ৰমুখ্য ব্যক্তিসকলে সভাত উপস্থিত থাকে। প্ৰশিক্ষণৰ লগতে কৰ্মশালাৰ সামৰণি অনুষ্ঠানৰ এই একেই মঞ্চতে প্ৰতিমা পাণ্ডে বঁটা প্ৰাপক চন্দ্ৰ সিং ক্ৰক আনুষ্ঠানিক সম্বৰ্ধনা জনায় ৰাছিঞ্জা আছঙৰ তৰফৰ পৰা। মুখ্য অতিথি হিচাপে সভাত অংশগ্ৰহণ কৰা কাৰ্যবাহী সদস্য ৰূপসিং তেৰণে কয় যে কাৰ্বি এই মূল্যৱান আৰু পৰম্পৰা গীত কাছাৰহে ধৰ্মৰ কথা নভবাকৈ সকলোৱে প্ৰশিক্ষণ ল'ব লাগে, শিকিব লাগে। অনাগত দিনবোৰতো কাছাৰহে গীতৰ প্ৰচাৰ আৰু প্ৰসাৰ কাৰ্যত কাৰ্বি সাহিত্য শাসিত পৰিষদৰ তৰফৰ পৰা প্ৰয়োজনীয় সহায় সহযোগ আগবঢ়াই যোৱাৰ প্ৰতিশ্ৰুতি আগবঢ়াই কাৰ্যবাহী সদস্যগৰাকীয়ে। কেমেৰা পাৰ্চন ষ্টিফেন তেৰণৰ সৈতে মংগল সিং ক্ৰ ৰিপৰ্ট কাট নিউজ। ইছলাম ধৰ্মাৱলম্বীৰ আজি পবিত্ৰ ঈদ। সমগ্ৰ বিশ্বৰ ইছলাম ধৰ্মাৱলম্বীৰ সৈতে সংগতি ৰাখি বোকাজানতো পবিত্ৰ ঈদ পালন কৰা হয়। পুৱা 9 বজাৰ পৰা মছজিদত পৰম্পৰাগত ৰীতি নীতিৰে আল্লাহৰ ওচৰত মুছলমানসকলে নমন কৰি দুৱা বিচৰাৰ কাৰ্য সম্পন্ন হোৱাৰ পিছতে ইজনে সিজনক খাবতা খাবতি কৰি আদৰ সম্ভাষণ জনায়। তাৰ পিছতে আৰম্ভ হয় প্ৰত্যেক মুছলমানৰ ঘৰত নানান তৰহৰ সুস্বাদু ব্যঞ্জনেৰে খোৱা বোৱা পৰ্ব। ওচৰ চুবুৰীয়াক নিজৰ ঘৰলৈ নিমন্ত্ৰণ কৰি আদৰ আপ্যায়ন কৰে। বোকাজানৰ পৰা আনন্তৰাম, কাট নিউজ। পশ্চিম কাৰ্বি আংলঙৰ ভকচম প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন কৰিলে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য তথা স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ কাৰ্যবাহী সদস্য খনসিং ৰংপিয়ে। কাৰ্যবাহী সদস্যগৰাকীৰ এই পৰিদৰ্শন কাৰ্যত লগ দিয়ে দুৱাৰ আমলা পৰিষদীয় সদস্য প্ৰভাত তাৰয়ো। স্বাস্থ্য ও পৰিয়াল কল্যাণ বিভাগৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত পশ্চিম কাৰ্বি আংলঙৰ ভকচং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন কৰি অৱস্থাৰ বুজ ল'লে কাৰ্যবাহী সদস্য খনসিং ৰংপিয়ে। পৰিদৰ্শনৰ সময়ত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোৰ চিকিৎসকসকলৰ সৈতে বিভিন্ন বিষয় তথা সমস্যাসমূহৰ বিষয়ে আলাপ আলোচনা কৰে। প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত থকা অভাৱ অভিযোগ তথা প্ৰয়োজনীয় সামগ্ৰীসমূহ পৰিষদৰ অহা বাজেটত ধৰি যথাসম্ভৱ পূৰণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে কাৰ্যবাহী সদস্যগৰাকীয়ে। এষ্টিমেট বনাব দিছে তেখেতে জলদি 2018-19 বাজেটত সোমাই দিব। ইয়াৰ উপৰি জিলাখনৰ প্ৰত্যেক পৰিষদীয় সমষ্টিতে মেডিকেল হেডকোৱাৰ্টাৰ কৰাৰ কথা চিন্তা চৰ্চা কৰা বুলিও কাৰ্যবাহী সদস্য ৰংপিয়ে সদৰি কৰে। উল্লেখ্য অলপতে হৈ যোৱা বাজেট অধিৱেশনত ইতিমধ্যে ধৰা
প্ৰস্তাৱসমূহকে বাস্তৱত ৰূপায়িত কৰিব পৰা যাব বুলি কাৰ্যবাহী সদস্যগৰাকীয়ে জানিব দিয়াৰ লগে লগে 2017 বৰ্ষত সমগ্ৰ পশ্চিম কাৰ্বি আংলঙত স্বাস্থ্য সেৱা বিভাগত পৰিৱৰ্তন হ'ব শূন্য। কাৰ্যবাহী সদস্য ৰংপিৰ বক্তব্যত এইদৰে প্ৰকাশ পালে। পশ্চিম কাৰ্বি আংলংবাসী ৰাইজে অহা বছৰ অৰ্থাৎ 2018 বৰ্ষৰ পৰাহে পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ প্ৰকৃত পৰিৱৰ্তন দেখা পাব। বৈঠালাংছৰ পৰা জাছান ইংহি ৰিপৰ্ট কাৰ্ড নিউজ। নীলি পৰিষদীয় সমষ্টিৰ টকলাংছত এলিফেণ্ট কৰিডৰ খোজৰ সন্দৰ্ভত স্থানীয় ৰামটেৰং গাঁৱৰ ৰাইজৰ সৈতে ইংলেণ্ড এলিফেণ্ট পৰিয়াল আৰু বন বিভাগৰ বিষয়ববীয়াৰ আলোচনা এক সভা অনুষ্ঠিত হয়। কাৰ্বি সাহিত্য শাসিত পৰিষদৰ অধ্যক্ষ হৰেণ সিং বেৰ সভাপতিত্বত অনুষ্ঠিত সভাত ইংলেণ্ড এলিফেণ্ট পৰিয়ালৰ হৈ টমি কিনান আৰু সুক ডংডালে WIT দিলীপ দেউৰী ৰেঞ্জাৰ বিভীষণ টকবি প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে। এলিফেণ্ট কৰিডৰ তৈয়াৰ কৰিবলগীয়া কাৰ্যত ইয়াৰ গাঁওবাসীৰ সৈতে আলোচনাৰ প্ৰয়োজনীয়তা অনুভৱ কৰি ৰামটেৰাং গাঁৱৰ ৰাইজক উক্ত সভাত নিমন্ত্ৰণ কৰে। সভাত উপস্থিত আটাইবোৰ ৰাইজৰ আগত ভাষণ দিবলৈ গৈ অধ্যক্ষ হৰেণ সিং বেই কয় যে ৰামটেৰণ মডেল ভিলেজত বসবাস কৰি থকা আটাইবোৰ পৰিয়ালকে ভূমিৰ পট্টা প্ৰদান কৰিব। পট্টা প্ৰদানৰ উদ্দেশ্যে কাম কাজ চলি আছে। আগন্তুক 2-3 দিনৰ ভিতৰত গয়াৰ ৰাইজৰ মাজত বিতৰণ কৰিব পৰা যাব পট্টা। এইদৰে ভাষণ প্ৰসংগত উপস্থিত কেইবা শতাধিক ৰাইজৰ আগত বক্তব্য আগবঢ়াই কাৰ্যবাহী সদস্যগৰাকীয়ে। কেমেৰা পাৰ্চন ষ্টেফান টেৰনৰ সৈতে ৰাতি শ্ৰংফাৰৰ ৰিপৰ্ট কাৰ্ড নিউজ। ডিফু ৰেলৱে আৰক্ষীৰ হাতত আটক শিশু অপহৰণকাৰী। ডিমাপুৰৰ পৰা 6.5 মাহৰ শিশু এটি অপহৰণ কৰি আনি 1000 টকাৰ বিনিময়ত ডিফুত বিক্ৰীৰ বাবে প্ৰয়োগ কৰোঁতে হাতে লোতে ধৰা পৰে অপহৰণকাৰী। 2 ছেপ্টেম্বৰৰ পুৱা 5 বজাতে সংঘটিত হোৱা এই খবৰ পোৱা মাত্ৰই কাৰ্ড নিউজৰ সংবাদদাতাই ঘটনাস্থলীত উপস্থিত হয়। শিশু অপহৰণকাৰী স্বীকাৰোক্তি মতে ডিমাপুৰৰ ৰেলৱে ষ্টেচনৰ পৰাই অপহৰণ কৰি অনা হৈছিল কণমানি কেঁচুৱাক। কেঁচুৱাৰ মাতৃয়ে গভীৰ টোপনিত শুই থকাৰ পৰাই হাত হাৰে ভৰিত হাৰে অপহৰণ কৰি আনি ডিফু পুৱাইছিল পুৱাতেই। ডিফুৰ পাণবাৰী এলেকাৰ নমিতা দাস নামৰ নিঃসন্তান মহিলাগৰাকীয়ে 1000 টকা দি কেঁচুৱাটোক ক্ৰয় কৰে যদিও সৌভাগ্যক্ৰমে সেইখিনি সময়তে কেঁচুৱাৰ প্ৰকৃত পিতৃ মাতৃ আহি যথাস্থানত উপস্থিত হয়হি। অপহৰণকাৰী পিংকি দেৱনাথ বয়স 18 ট্ৰেইনৰে লামডিঙলৈ নি থকা অৱস্থাতে নিঃসন্তান মহিলাগৰাকীয়ে শিশুটিক ক্ৰয় কৰে। এই বাচ্চাটো ক'ত ক'ত পাইছে? ডিমাপুৰ লাগা ব্ৰিজ লাগা ওপৰতে কিবা মাক মই কিনা আছিলে বাচ্চা খেলি কিনা আছিলে তো মই নাম কিনা উঠাই কিনা লৈ কিনা আহিছে। ক'ত বিক্ৰী হৈ গৈছে? এইটো পাণবাৰী হ'ব নেকি এইটো ভালকৈ মই জানা নাছিলোঁ। কাৰ ঘৰ চিনি পাই নেকি? হয় চিনি পায়। কি নাম আছে ঘৰটো পাণবাৰীতে? এইটোতো মালিকৰ নাম নাজানে এইটো মাইকীৰ নাম জানে। মাইকী নমিতা দাস। নমিতা দাস। কিমান পৰা বিক্ৰী কৰিছে? 1000। যি কি নহওক 6.5 মহীয়া শিশুসহ পিংকি হাতে লোতে ধৰাৰ পৰাৰ পিছত ধৃত পিংকিক ৰেলৱে আৰক্ষীৰ হাতত চমজাই দি উদ্ধাৰ হোৱা শিশুটিৰ পিতৃ মাতৃয়ে আৰক্ষীৰ ওচৰত এই সমস্ত ঘটনাৰ অভিযোগ দাখিল কৰে। এতিয়া প্ৰশ্ন হয় জিলাখনৰ দাঁতি কাষৰীয়া দূষিত বতাহ আমাৰ চহৰক স্পৰ্শ কৰাৰ আগতে আৰক্ষী সতৰ্ক হ'বনে? পৰৱৰ্তী অংশত যোৱাৰ আগত লৈছো এটি চমু বাণিজ্যিক বিৰতি। SMV Motors. All types of hero bikes and scooty as well as self-service, accessories and spare parts are available here. For any purpose, you can contact Kunal Kumar Gupta 9678498550, Manadas 9085973443, Ranjit Singh 9613731109, and also HDFC Finance available here. For finance, contact 9613731109. SMV Motors, Rongkhalan, opposite of DIG Bungalow, Karbi Anglong Difu, Mancha Road, 782460. For the first time in Karbi Anglong Difu, Asian Infotech Computer Education is going to introduce a 100% job assurance career course meeting of Golf Diploma and Certificate course under NIELIT Golf of India.
Seat capacity 50 only for Karbi Anglong district. So all parents and guardians are requested to attend the meeting on 2nd of September 2017 for Difu Center and 3rd of September 2017 for Hauraghat Center. For more details, contact 98590399698 or 8638723369. Blossom Beauty Clinic and Training Center. Facilities available: list of haircut, hair treatment, hair oiling, henna, straightening, hair perming, full body spa, coloring, waxing, manicure and pedicure, party makeup, list of facial, signature galvanic facial, signature Aureleda facial, gold, pearl, diamond facial, fruits facial, cleanup, normal facial, and bleach. Blossom Beauty Clinic and Training Center, KST Road near Aturkimi Outlet, Difu, Karbi Anglong. Banalata Chaudhary Deka 9435539500. Aturkimi Outlet opposite LDRB Difu, Karbi Anglong, Assam. 10% off in every kitchen and dining items like Hawkins, Flax, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Assamese Small Industries Development Corporation Limited opera ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস হৰিহৰ তেল হালধিৰ গুৰি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব শনিবাৰ বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ স্বাগতম বিৰতিৰ পাছত পুনৰ উভতি আহিছো বাতৰিৰ মজিয়ালৈ বকলিয়াঘাট আৰক্ষী থানাৰ অন্তৰ্গত লাংমেলিত শনিবাৰে সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা MN03F1155 নম্বৰৰ এখন অইল ট্যাঙ্কাৰ আৰু মেজিকৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত এই দুৰ্ঘটনা ভয়ংকৰ দুৰ্ঘটনাটোত দুজন গুৰুতৰভাৱে আহত হয় আহত দুজনৰ নাম ক্ৰমে মুনিন্দ্ৰ ঝা আৰু সনু ঝা বুলি জানিব পৰা গৈছে সংকটজনক অৱস্থাত দুয়োকে চিকিৎসাৰ বাবে ডিফু অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে হাওৰাঘাটৰ পৰা গৌতম চাঁদ কাট নিউজ বৰপানী নদীৰ বাঢ়নী পানীত পৰি এগৰাকী 2 বছৰীয়া শিশুৰ খলিল সমাধি মৃত কণমানিজনী ইছলামপুৰৰ নিবাসী ৰফিকুল ইছলামৰ তৃতীয় কন্যা কণিকা আৰফিন্স শিশু কণিকাৰ বয়স মাথোন 2 বছৰ বিয়লি প্ৰায় 4 বজাত শিশু আৰফিনে আন শিশুৰে সৈতে পদুলিৰ পৰা ঘৰলৈ বুলি দৌৰি আহোতে পিছল খাই পানীত পৰে পানীত পৰাৰ লগে লগে খলিল সমাধি ঘটে কণমানি আৰফিনৰ বৈঠালাংছৰ দাঁতি কাষৰীয়া অঞ্চলত বৰপানী নদীৰ বানে গৰকি যোৱাৰ পিছত আজিও জলমগ্ন হৈ আছে বৰবিল অঞ্চলৰ কেইবাখনো গাঁও বৈঠালাংছৰ পৰা জাছানিংহি কাট নিউজ যোৱা শুক্ৰবাৰে হোৱা নেৰানেপেৰা বৰষুণে পশ্চিম কাৰ্বি আংলঙৰ মুখ্য চহৰ হামৰেনৰ মাত্ৰাধিক স্থান পানীয়ে বুৰাই পেলায় প্ৰবল বৰষুণৰ ফলত হোৱা পাহাৰৰ এই পানীয়ে সমগ্ৰ হামৰেন চহৰবাসীক হাহাকাৰ কৰে অৱশ্যে পাহাৰত হোৱা প্ৰবল বৰষুণৰ ফলত হোৱা বৰষুণে ঠিকাদাৰ তথা বিভাগীয় কৰ্মীসকলৰ কামৰ স্বৰূপ উদঙাই দিছে নৰ্থ ইষ্টাৰ্ণ কাউন্সিলে বনোৱা NEC পথ পাহাৰৰ বানে খহাই পেলোৱাত দেখা গ'ল পথ নিৰ্মাণৰ নমুনা নতুনকৈ নিৰ্মাণ কৰি উলোৱা পথৰ মাজে মাজে দিয়া কালভাৰ্ট ওপৰৰ মাটি খহাই পেলালে পাহাৰৰ বাঢ়নী পানীয়ে উমৰিন্টি লাংকাৰ ওম
আমবিনং আৰু উমটিলি নৈ কেইখনৰ বাঢ়নি পানীয়ে হামৰেন চহৰৰ কেইবাটাও চাহ ভাতৰ হোটেলকে ধৰি দোকান আৰু মানুহে থকা কেইবাটাও বাসগৃহ বুঢ়াই পেলোৱাত কেইবা লক্ষ টকা সা সামগ্ৰী লোকচান হোৱা বুলি জানিব পৰা গৈছে হামৰেনৰ পৰা স্পেচিয়েল ৰিপৰ্ট কাট নিউজ আজিৰ বাতৰি ইমানতে সামৰিছো মই ৰবিনাই কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ